যেতিয়াই মোৰ ল'ৰা-ছোৱালীয়ে কয় যে মা জল্দি কিবা এটা স্পেচিয়েল বনাই খোৱা, তেতিয়া মই সদায় এই ৰেচিপিটোৱেই বনোৱা আৰম্ভ কৰোঁ। কাৰণ এইটো বনাওঁতে লাগে মাত্ৰ 10 মিনিট। এটা কণী দি ইমান ধুনীয়াকৈ ৰেডি কৰিব পাৰি আৰু খাবলৈও বহুত বেছি সোৱাদ লগা হয়। আপুনি যদি আগতে বনোৱা নাই, নিশ্চয় এবাৰ বনাই চাব পাৰে। তেন্তে আহকচোন ৰেচিপিটো আৰম্ভ কৰোঁ। তো প্ৰথমে নাস্তাটো বনাবৰ কাৰণে আমাক লাগিব ব্ৰেড। আৰু আপুনি পুৰণা ব্ৰেড দিও এই নাস্তাটো আৰামত বনাব পাৰিব। খালি হোৱাইট ব্ৰেড ল'ব। ব্ৰাউন ব্ৰেড দি ইমান টেষ্টি নবনে। আৰু হোৱাইট ব্ৰেড আপুনি যিমান পিচ ল'ব সিমানটা আপোনাৰ নাস্তা বনিব। যদি ব্ৰেডৰ চাইজটো ডাঙৰ হয় তেন্তে ট্ৰায়েংগল শ্বেপত কাটি আপুনি এক পিচ ব্ৰেডেৰে দুটা নাস্তা বনাব পাৰিব। মই সৰু ব্ৰেডটো লৈছোঁ, গতিকে সৰুকৈ এনেকৈ ৰাউণ্ড শ্বেপত মই কাটি উলিয়াই লৈছোঁ। এনেকৈ যিমান পিচ নাস্তা বনাব লাগে সিমান পিচ ব্ৰেড লৈ আপুনি কাটি ল'ব। এয়া চাওক বহুতেই সহজ। যিকোনো বাতি, গ্লাছ বা ঢাকন দি আপুনি ব্ৰেডটো এনেকৈ কাটি ল'ব পাৰিব। এনেকৈ ৰাউণ্ড শ্বেপত খুব ধুনীয়াকৈ ওলাই যায়। এতিয়া এই গোটেইখিনি পিচ মই ৰেডি কৰি লৈছোঁ। আৰু এতিয়া এই পিচখিনি এক চাইডত ৰাখি দিম আৰু এটা খুব ভাল বেটাৰ বনাম। তাৰ কাৰণে লাগিব মাত্ৰ এটা কণী। আপুনি দেখিছে মই কিমানখিনি ব্ৰেড লৈছোঁ। ইমানখিনি ব্ৰেডৰ বাবে মাত্ৰ এটা কণী হ'লেই হৈ যায়। বহুত কম খৰচতে আপুনি নাস্তাটো বনাব পাৰিব। খালি ভালকৈ চাই থাকক, এবাৰ চালেই মনত হৈ যাব। এক চিকুটমান নিমখ দি দিছোঁ। নিমখ দিলে টেষ্টটো বহুত ভাল আহে। এতিয়া খুব ভালকৈ এবাৰ কণীটো ফেটি মিক্স কৰি ল'ম। এয়া চাওক ধুনীয়াকৈ মিক্স হৈ গ'ল। এতিয়া ইয়াতে আৰু এটা দুটা বস্তু দিম। একদম কম বস্তুৰে আপুনি বনাব পাৰিব, যিবোৰ আমাৰ পাকঘৰত সদায় থাকে। এক চামুচ মাত্ৰ মই ময়দা দিছোঁ। ময়দা দিও ভালকৈ মিক্স কৰি ল'ম। এতিয়া ইয়াতে যিসকলে কণী বেয়া পায় তেওঁলোকৰ কাৰণেও অপশ্যন আছে। এই নাস্তাটো কণী নিদিয়াকৈও ধুনীয়াকৈ বনাব পাৰি। কেনেকে পাৰি সেইটো মই আপোনাক পিছলৈ কৈ থাকিম। এয়া চাওক ময়দা দিয়াৰ পিছত খুব ভালকৈ ফেটি লৈছোঁ। এটা কথা মন কৰিব যে ময়দা দিয়াৰ পিছত ময়দাৰ কোনো ডাঙৰ টুকুৰা যাতে এই বেটাৰটোত নাথাকে। একদম স্মুথ হ'ব লাগিব। এতিয়া চাওক ফিটা হৈ গ'ল। ইয়াতে দি দিম 1 কাপ গাখীৰ। যদি এটা কণী লয় তাৰ এগেইনষ্টত আপুনি 1 কাপ গাখীৰ ল'ব। দুটা কণী ল'লে 2 কাপ গাখীৰ ল'ব। এইটোৱে হৈছে ইয়াৰ মেজাৰমেণ্ট। আৰু গাখীৰখিনি ফুল ক্ৰীম ল'ব, তেতিয়া টেষ্টটো বেছি ভাল আহে। লগত দি দিছোঁ ডাঙৰ চামুচেৰে 2 চামুচ চেনি। ইয়াতে মিঠাটো আপুনি আপোনাৰ পচন্দ হিচাপে কম আৰু বেছি কৰি ল'ব পাৰিব। মই যেনেকৈ দিছোঁ এইটো একদম হিচাপৰ মিঠা হয়। এতিয়া খুব ভালকৈ আকৌ এবাৰ ফেটি ল'ম। চেনি একেবাৰে গলি যোৱালৈকে ফেটিব লাগিব। আৰু যেতিয়া দেখিব যে তলত চেনিৰ একো দানা নাথাকে, একদম ধুনীয়াকৈ মিক্স হৈ গৈছে, তেতিয়া বুজিব যে আপোনাৰ এই লিকুইড বেটাৰটো একদম ধুনীয়াকৈ ৰেডি হৈ গৈছে। ইয়াতে এই বেটাৰটো বনাবৰ বাবে এটা একদম সহজ উপায়ো মই আপোনাক দিব পাৰিম। সেইটো হৈছে গোটেইখিনি বস্তু আপুনি একেলগে মিক্সিত ঢালিও মিক্স কৰি ল'ব পাৰে। এনেকৈ কৰিলেও একেই হ'ব, গতিকে মেহনতটো একদমেই কম লাগিব। এতিয়া চাওক 1 পিচ ব্ৰেড লৈ ভালকৈ মই তাত ডিপ কৰিলোঁ বেটাৰটোত, আৰু এনেকৈ এখন পেনত মই দি গৈছোঁ। তেল মই একেবাৰে কম লৈছোঁ। আপুনি দেখি নিশ্চয় বুজিব পাৰিছে কিমান তেল মই দিছোঁ। তেল, ঘি যিকোনো হেৰিতে আপুনি ভাজিব পাৰিব, বাটাৰো ল'ব পাৰিব। এতিয়া ওপৰে ওপৰে এই বেটাৰটো অলপ অলপকৈ ঢালি দিম। যিমানখিনি ব্ৰেডে চ'ক কৰিব পাৰিব তেনেকৈ আমি দি যাম। এনেকৈ বনালে নাস্তাটো খুব বেছি কোমল হয়, খাবলৈ বহুত বেছি ভাল হয়। এয়া চাওক। আৰু ব্ৰেডটো জানেই এয়া সিজিবলৈ একেবাৰে টাইম নালাগে। 1-1.5 মিনিটত আমাৰ নাস্তা একদম ৰেডি হৈ যাব। মই সৰু পেন ব্যৱহাৰ কৰিছোঁ, সেইকাৰণে 3 পিচ দিছোঁ। আপুনি যদি ডাঙৰ পেন এখন লয় একেলগে 4-5 পিচ আৰামছে আপুনি ৰেডি কৰি ল'ব পাৰিব। এয়া চাওক এবাৰ উলটিয়াই দিছোঁ। এনেকৈ উলটিয়াই 2-3 বাৰ কৰিলেই খুব ধুনীয়া এটা ৰং আহি যাব, গল্ডেন কালাৰৰ নিচিনা। আৰু তেতিয়া আপুনি নাস্তাটো নমাই দিব। এতিয়া ইয়াতে যিসকলে কণী বেয়া পায় তেওঁলোকৰ কাৰণে মই কৈ দিছোঁ, আপুনি যদি কণী দিব বিচৰা নাই তেন্তে আপুনি ফুল ক্ৰীম গাখীৰৰ লগত 2 চামুচ ডাঙৰ চামুচেৰে আপুনি পাউডাৰ মিল্ক যে পায়, পাউডাৰ গাখীৰ, সেইটো আপুনি ইয়াত মিক্স কৰি ল'ব। এনেকৈ কৰিলেও একে সোৱাদেই পাব। তো এনেকৈ কৰি আপুনি এই নাস্তাটো বনাই খাই চাব পাৰিব। বহুত ধুনীয়া হয়। এয়া চাওক আকৌ এবাৰ মই উলটিয়াই দিলোঁ। খুব ধুনীয়া এটা কালাৰ আহিছে। এনেকৈ আৰু এবাৰ উলটিয়াই দিম, তাৰপিছতে আমাৰ এই নাস্তাটো একদম ৰেডি হৈ যাব। আপুনি এই নাস্তাবিধ যিকোনো সময়ৰ কাৰণে বনাব পাৰে, যিকোনো টাইমতে খাব পাৰে। বহুত বহুত ভাল এটা নাস্তা। ল'ৰা-ছোৱালীক টিফিনত দিব পাৰে, বহুত ভাল পাব। ঠাণ্ডা হৈ গ'লেও এইটো একদমেই টান হৈ নাযায়, একদম কোমল হৈয়ে থাকিব। গতিকে টিফিনৰ কাৰণেও বেষ্ট আছে। আৰু লগতে আপুনি ৰাতিপুৱা যদি ল'ৰা-ছোৱালীয়ে একো খাই যাব নিবিচাৰে তেতিয়াও বনাই দিব পাৰে।
গধূলি সময়তো আমি চাহৰ খাবৰ বাবে নিশ্চয় কিবা এটা নাস্তা বনাওঁ। সেই সময়তো আপুনি এই নাস্তাটো বনাই চাব পাৰে। কম সময়তে এটা খুব ধুনীয়া নাস্তা হয়। গতিকে প্লিজ এবাৰ নিশ্চয় ট্ৰাই কৰিব। আৰু ৰেচিপিটো আজি কেনেকুৱা লাগিল সেইটো আকৌ কমেণ্ট কৰি ক'বলৈ একেবাৰেই নাপাহৰিব। আজিৰ এই ৰেচিপিটো যদি আপোনাৰ অলপো ভাল লাগিছে তেন্তে প্লিজ এটা লাইক দি দিব। মোৰ চেনেলটো একেবাৰেই নতুন, গতিকে আপোনালোকৰ সহায়ৰ আশা ৰাখিলোঁ। লগতে চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মোৰ চেনেলত মই এনেকুৱা ধৰণৰ ৰেচিপিজ লৈ আহিম যিবোৰ অতি সহজে আৰু বহুতো কম বস্তুৰে বনাই কম টাইমতে ৰেডি কৰিব পাৰি। গতিকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি আপুনি ইতিমধ্যে ছাবস্ক্ৰাইব কৰিছে তেন্তে আপোনালৈ থাকিল বহুত বহুত ধন্যবাদ। এয়া চাওক, নাস্তা একদম ৰেডি হৈ গ'ল। আপুনি ইয়াক মৌজোলৰ লগত বা আপুনি ইয়াক চকলেট চিৰাপৰ লগত ছাৰ্ভ কৰিব পাৰে। মই এটা কিচমিচ এনেই সজাবৰ বাবে দি দিছোঁ। আৰু এনেই খায়ো এই নাস্তাবিধ খুবেই ভাল লাগে। গতিকে প্লিজ এবাৰ নিশ্চয় বনাব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যে ৰেচিপিটো আপোনাৰ কেনেকুৱা লাগিল। তেন্তে আজিলৈ ইমানতে আহিছোঁ। ভালে থাকিব সেইটোৱে আশা কৰিলোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালৈ থাকিল অশেষ অশেষ ধন্যবাদ।